প্ৰিয় দৰ্শকসকল, যুদ্ধ যেন আৰম্ভ হৈছে আৰু পৰস্পৰ বিৰোধী মন্তব্যই একাংশ মানুহৰ চৰিত্ৰ নিৰূপণ কৰিছে কোন কাৰ পক্ষত থাকিব। আজি এজন বিশেষ ব্যক্তি, বিশেষ বুলি নকওঁ, এইজন হৈছে এজন স্বয়ম্ভূ শিৱসাগৰৰ এজন ব্যক্তি যাৰ নিজা কোনো পৰিচয় নাই। ইউনুছ তামুলী এখেতে মন্তব্য কৰিছে যে এওঁ উপঙি ফুৰা পুনি নহয়। তালৈকে ঠিকেই আছিল, কিন্তু তেখেতে কৈ পেলালে, তেখেতৰ আন্তৰিকতা প্ৰদৰ্শন কৰিলে সেই বাংলাদেশী সন্দেহযুক্ত বাংলাদেশীৰ প্ৰতি। তেওঁ ক'লে যে বাংলাদেশী হ'লেও কোনেও আঙুলি টোৱাব নোৱাৰিব। কিয় নোৱাৰিব? প্ৰশ্ন হয় কিয় নোৱাৰিব? যিখন অসমত 855 জন সাহসী অসমীয়া ডেকাৰ কলিজাৰ কেঁচা তেজেৰে যি মাটি হিত, তাত আজি অসমীয়াই কিয় সন্দেহযুক্ত বাংলাদেশী হ'লে আঙুলি টোৱাব নোৱাৰিব? আমি প্ৰথমে ইউনুছ তামুলীৰ সেই বক্তব্যটো আপোনালোকৰ সন্মুখত তুলি ধৰিছো, আৰু আমি আজি আপোনালোকৰ সন্মুখত তুলি ধৰিম এই বহুৰঙী ইউনুছ তামুলীৰ অতীত। এওঁ চল চাই কঠীয়া পৰা এজন ব্যক্তি, সময় সাপেক্ষে এওঁৰ নিজৰ স্বাৰ্থখিনি পূৰণ কৰিবৰ কাৰণে এওঁ কি নকয় তেওঁ নিজে নাজানে। প্ৰথম চাওক ইউনুছ তামুলীৰ এই বিশেষ বক্তব্য, তাৰ পিছত এখেতৰ অতীতৰ কুকীৰ্তি আমি আপোনালোকৰ সন্মুখত সবিস্তাৰে তুলি ধৰিম। বাংলাদেশী হ'লেও কোনেও তাক আঙুলি টোৱাব নোৱাৰিব। সেই বাংলাদেশী হ'লেও কোনেও তাক আঙুলি টোৱাব নোৱাৰিব। সেই বাংলাদেশী হ'লেও কোনেও তাক আঙুলি টোৱাব নোৱাৰিব। এখনৰ ইজ্জত আছে, এইখনৰ ইজ্জত আছে, এইবিলাক পইচা নিদিব। এইবিলাক মানুহক পইচা দিয়াতকৈ খালে বিলে পেলাই দিব পইচাবিলাক। কাপোৰ দেখাই কাপোৰখন মাৰে বা এনেকে এইটো ষ্টাইলত ঘূৰ, মানুহে তোক দিব। এইখন মাৰি টুপি পিন্ধি চুনাত নেদেখাবি। এইখন আৰু তোক নেক্সট টাইম দেখিলে নাই একে নাকৰ বাৰান্দা ভাঙি পঠিয়াম। তুমি কেলে মাৰিছ? এখন কেলে মাৰিছ? শুন, এইখনৰ ইজ্জত আছে, এইখনৰ ইজ্জত আছে, এইবিলাক পইচা নিদিব। এইবিলাক মানুহক পইচা দিয়াতকৈ খালে বিলে পেলাই দিব পইচাবিলাক। কাপোৰ দেখাই কাপোৰখন মাৰে বা এনেকে এইটো ষ্টাইলত ঘূৰ, মানুহে তোক দিব। এইখন মাৰি টুপি পিন্ধি চুনাত নেদেখাবি। এইখন আৰু তোক নেক্সট টাইম দেখিলে নাই একে নাকৰ বাৰান্দা ভাঙি পঠিয়াম। তুমি প্ৰিয় দৰ্শকসকল, আপোনালোকে দেখিলে এইজনেই হৈছে তথাকথিত নেতা ইউনুছ তামুলী। মই পুনৰ কওঁ, বহুৰঙী এইজন ইউনুছ তামুলীৰ কুকীৰ্তিৰ কথা কৈ অন্ত কৰিব নোৱাৰি। কিন্তু আমি আজি প্ৰতিবেদন 1 হিচাপে সংক্ষিপ্ত ৰূপত এয়াহে তুলি ধৰিলো। প্ৰতিবেদন 2ত আমি লৈ আনিম অধিক তথ্য। প্ৰশ্ন হয়, এইজন ইউনুছ তামুলীয়ে কাৰ আশীৰ্বাদেৰে পুষ্ট হৈ এনে এজন অসহায় ব্যক্তিক এনেধৰণে শাৰীৰিকভাৱে প্ৰহাৰ কৰিবলৈ সাহস পালে? ইয়াৰ পিছতো সেই ধৰ্মাৱলম্বী ব্যক্তিসকল মৌন হৈ থাকিবনে? ইয়াৰ পিছতো মৌন হৈ থাকিবনে শিৱসাগৰৰ দল সংগঠন? ইয়াৰ পিছতো এক তদন্তৰ পোষকতা কৰিবনে আৰক্ষী বিভাগে? কিয় কেনেকৈ এনেকুৱা এজন অসহায় ব্যক্তিক ইউনুছ তামুলীয়ে শাৰীৰিকভাৱে প্ৰহাৰ কৰিবলৈ সাহস পালে? পৰৱৰ্তী প্ৰতিবেদনত তুলি ধৰিম ইউনুছ তামুলীয়ে মিয়াৰ বিৰুদ্ধে কেনেধৰণৰ মন্তব্য আগবঢ়াইছিল পূৰ্বত, যিটো এজন গোৰা হিন্দু, কঠোৰ হিন্দু ব্যক্তিয়েও মিয়াৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ তিৰ্যক মন্তব্য কৰা মই শুনা পোৱা নাছিলো। মিয়াৰ বিৰুদ্ধে ইমানেই
তেখেতে ঘিননীয় মন্তব্য কৰিছে যে যি দেখিলে শুনিলে আপোনাৰো চকু কপালত উঠিব আৰু আমি তুলি ধৰিম কেনে ধৰণৰ তিৰ্যক মন্তব্য আগবঢ়াইছিল মিয়াৰ বিৰুদ্ধে পৰৱৰ্তী প্ৰতিবেদনত আপোনালোকে চাবলৈ নাপাহৰিব বহুৰঙী এইজন ইউনুছ তামুলীৰ কুকীৰ্তি